নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ ফুডমনিভা টেকন'লজি নামৰ চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম যে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেকৈ লিংক কৰা হয়। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে আপোনালোকে কমেণ্ট কৰিব। আৰু বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আমাৰ এনেকুৱা ধৰণৰ লেটেষ্ট ভিডিঅ'সমূহ আপডেট পাবলৈ। আহক তেন্তে বন্ধু-বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আগবাঢ়ো। বন্ধু-বান্ধৱীসকলে প্ৰথমতে আপোনালোকে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰলৈ, তাত গৈ লিখিব লাগিব আপোনালোকে ই ফিলিং লিখি পেলাই আপোনালোকে বন্ধু-বান্ধৱীৰ যিটো আহে ৱেবছাইট সেইটো আপোনালোকে চাৰ্চ কৰি দিব। বন্ধু-বান্ধৱীসকল, এনেকৈ লিখাৰ পিছত আপোনালোকৰ এই পেজটো খোলা হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকে এতিয়ালৈকে যি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াত আপোনালোকে দেখিছে, ইয়াত আপোনালোকে ডেস্কটপ চাইজ যিটো আছে ডেস্কটপ চাইজটো অন কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। এইটো আপোনালোকৰ কম্পিউটাৰ ভাৰ্জনত খুলিব। বন্ধু-বান্ধৱীসকল, এতিয়া এইটো খুলিলে আপোনালোকে ইয়াৰ ওপৰত যিটো আপোনালোকে দেখি আছে এইটো আপোনালোকে ক্লিক কৰিব। এইটো বন্ধু-বান্ধৱীসকল গুচি গ'ল। ইয়াৰ দি আপোনালোকে পান কাৰ্ডটো অনলাইন এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব মই দেখুৱাই দিম, কিন্তু এইটো ভিডিঅ'ত নহয়, এইটো বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। মই আজি আপোনালোকৰ মূল টপিকটোহে দেখুৱাম। আপোনালোকক কৈছিলোঁ যে মই কেনেকৈ আপোনালোকে পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব। আপোনালোকে ইয়াত দেখিব পাব যিটো 4 নম্বৰ অপশ্যন আছে, এইটো লিংক আধাৰত ক্লিক কৰিব। লিংক আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন পেজটো খোলা হ'ব। কিন্তু আপোনালোকৰ এটা মই ইয়াতে কৈ দিওঁ, আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড দুইটা থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ পান কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰিব। আৰু আপোনালোকক এটা জ্ঞাতাৰ্থে জনাই থওঁ যে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত নাম্বাৰ লিংক কৰি থোৱা আছে সেই নাম্বাৰটো আপোনালোকৰ হাতত থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ OTP যাব মোবাইললৈ। বন্ধু-বান্ধৱীসকল, মই এতিয়া আপোনালোকক দেখিছোঁ পান কাৰ্ডৰ নাম্বাৰ বহাবলৈ কৈছে। পান কাৰ্ডত আপোনালোকে ইয়াৰ নাম্বাৰটো বহাই ল'ব। পান কাৰ্ডৰ নম্বৰ হৈছে আধাৰ নাম্বাৰ। ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো বহাব। মই আপোনালোকে ইয়াৰ পান কাৰ্ডৰ নম্বৰটো এনেই দেখুৱাই দিছোঁ। তাৰপিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো বহাব। তাৰপিছত আপোনালোকৰ আছে নেম এজ পাৰ আধাৰ। ইয়াত আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে আপোনালোকে তেনেকৈ কৰিব। আৰু ইয়াত আপোনালোকৰ যিটো আছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড, ইয়াত আপোনালোকে আধাৰ কাৰ্ডটো দি দিব, টিক মাৰটো মাৰিব। মানে আপোনালোকৰ পান কাৰ্ডৰ লগত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ আছে সেই দুইটা একেই হয় বুলি আপোনালোকে টিক মাৰটো মাৰি ল'ব। তাৰপিছত দিব আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI। আপোনালোকে এইকেইটা কৰাৰ পিছত আপোনালোকে ইয়াত যিটো টেক্সট আছে টেক্সট কোডটো বেলেগ হ'ব চবৰে, এই টেক্সটটো লিখি দিব। আৰু তাৰপিছত আপোনালোকে ৰিকুৱেষ্ট OTP, ইয়াত লিংক আধাৰ বুলি এই ৰিকুৱেষ্ট OTPটো ক্লিক কৰিব। আৰু কৰি পেলাই আপোনালোকে লিংক আধাৰ কৰি দিব। ইয়াত আধাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো দেখিছে মোবাইল নাম্বাৰ মাৰিব দিছে, ইণ্টাৰ মোবাইল নাম্বাৰ, ইয়াত মোবাইল নাম্বাৰটো মাৰি দিব আপোনালোকৰ যিটো হয়। তাৰপিছত লিংক আধাৰ কৰিব। লিংক আধাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে মোবাইল নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকৰ এটা OTP যাব। সেই OTPটো আপোনালোকে বহাই দিব আৰু আপোনালোকক দেখুৱাব যে আই হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড টু লিংক আধাৰ টু পান কাৰ্ড। থেংক ইউ বন্ধু-বান্ধৱীসকল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে বন্ধু-বান্ধৱীসকল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।